গাইস কি খবৰ আপোনালোকৰ আমি আজি এনেকৈ সান্দা ভাজি আছো এই সব এনেকৈ আমি সান্দা ভাজি আছো তাৰ পিছত এনেকৈ ভাজি লৈ কেনে ৰেডি কৰি আমি লৈ যাম মিলত খুনি আনিম আৰু এতিয়া চাওক এই চাউল আৰু এনেকৈ ভাজি আমি এটা হান্দিত থৈ দিছোঁ ভাজি কেনে হান্দিত থৈ তাৰপিছত আমি লৈ যাম মিলত খুনি লৈ আহিম এইটো কৰৈগুৰা সান্দা বুলি কয় সকলোৰে ঘৰত চাগে সান্দা পিঠা ৰেডি হ'ল আমাৰ কিন্তু পিঠা আৰু লাৰু ৰেডি হৈছে কিন্তু আমাৰ সান্দা ৰেডি হোৱা নাই সান্দা আৰু ফিকা পিঠা আমাৰ ৰেডি হোৱা নাই ফিকা পিঠা আজি বনাব আৰু আমি এনেকা সান্দাটো ভাজি লৈছোঁ ভাজি লৈ পেলাই আমি যাম মিলত বাবু আৰু মই তাৰপিছত আমি মিলৰ পৰা খুনি লৈ আহিম আৰু কালি উৰুকা হ'ল কাৰ ঘৰত বা মাছ মাংস চলে কাৰ ঘৰত বা মাছ মাংস নচলে জনাব আমাৰ কিন্তু মাছ মাংস দুটাই চলিব আৰু পৰহি ৰাতিপুৱা মেজি জ্বলাবা হ'ল সবকে ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ চবে ভালদৰে জানো বিহুটো পালন কৰে তাকে কামনা কৰিলোঁ কোনো হাই কাজিয়া নোহোৱাকৈ জানো বিহুটো ভালদৰে পাৰ কৰাই মই সকলোকে অল অসমবাসীক আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ জয় অসম আছে